হাই হেল্ল' সকলোকে নমস্কাৰ গাইজ। কি কৰোঁ নকৰোঁ আজি কেমেৰাটোকে অন কৰি লৈছোঁ। গতিকে আমি গৈ আছোঁ পথাৰত অলপ কাম আছে মানে। তো মামাই দিয়া বুলেটখনলৈ ওলাই দিলোঁ পথাৰলৈ বুলি। তো আহি পালোৱে আৰু পথাৰ মানে আমি টংখন ভাঙাব আহিছোঁ। হাতী ৰখা টংখন এতিয়াতো খেতি বাৰী সকলো হৈয়ে গ'ল, ধান চান ঘৰত লৈয়ে গ'লোঁ। গতিকে টংখন পথাৰত থৈ দিলে মানে কোনোবা চুৰি কৰি লৈয়ে যাব। গতিকে ঘৰত ভাঙি চিঙি লৈ যোৱাটোৱে ভাল। তো পাই গ'লোঁ ভণ্ডা কাটং। মই খাতাৰনাক বস্তু এটা লৈ আছোঁ গাইজ। এইটো হ'ল সৰুতে নাক চেপা বস্তু। এইটোৱে নাক চেপিলে জঙাল হয় বোলে নাকটো আগতে। প্ৰায়বিলাক ধান কটা হৈ গ'ল, অনলি এইখিনি আছে। এইখিনি জল্দি কাটি লৈ যাব লাগে, নহ'লে হাতী আহি খাই দিব, নাপাবই ধানখিনি। টংখন ভাঙোৱা হৈ গ'ল আৰু। তো আজি ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।